বিপদৰ সময়ত কোন আছে ৰাজৰ্ষিৰ কাষত ৰাজৰ্ষিৰ কাষত এগৰাকী অভিনেত্ৰী কিয় নীলমণি সেন ডেকাই নিজে লকাবলৈ লৈ গ'ল অভিনেত্ৰীক কোন এই অভিনেত্ৰী এপিএসসি কেলেংকাৰীত অভিযুক্ত নামকটা এচিএস প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকা বৰ্তমান বন্দী কাহিলীপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত কেইবাদিনো পলাই থাকি আত্মসমৰ্পণ কৰা ৰাজৰ্ষিক 14 দিনৰ আৰক্ষীৰ জিম্মাত লৈ কাহিলীপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত ৰখা হৈছে এই বিপদৰ সময়ত ৰাজৰ্ষিৰ কাষত থিয় হৈছে কেইবাখনো ছবি ধাৰাবাহিকত অভিনয় কৰা এগৰাকী অভিনেত্ৰী নীলমণি সেন ডেকাৰ সৈতে বন্দী ৰাজৰ্ষিৰ কাষলৈ যোৱা এইগৰাকী অভিনেত্ৰীৰ সৈতে কি সম্পৰ্ক ৰাজৰ্ষিৰ এছবিত গৈ ৰাজৰ্ষিক লগ কৰা অভিনেত্ৰীগৰাকীক লৈ সৃষ্টি হৈছে উৎসুকতাৰ ৰাজৰ্ষিৰ সৈতে অভিনেত্ৰীগৰাকীৰ এক ঘনিষ্ঠ সম্পৰ্ক থকা বুলি চৰ্চা হৈছে কিন্তু কি সম্পৰ্ক এয়া বন্দী অৱস্থাত পুত্ৰ ৰাজৰ্ষিক লগ কৰা বুলি প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই অভিনেত্ৰীগৰাকীক লৈ যোৱাক লৈ সম্পৰ্ক যে গাঢ় সেয়া স্পষ্ট হৈছে